মোৰ নাম ভৈৰৱ। মোৰ এখন সৰু গেলামালৰ দোকান আছে। সেই সময়ত মোৰ বয়স আছিল 30 বছৰ। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছোঁ যদিও চাকৰি বিচাৰি নাপালোঁ। আমাৰ পৰিয়ালটো আৰ্থিকভাৱে সুস্থিৰ আছিল আৰু আমাৰ গেলামালৰ দোকানখনো ভালেই চলি আছিল, গতিকে কাম কৰাৰ প্ৰয়োজন নাছিল। মই দোকানখন চলাই আছিলোঁ। এদিন ৰাতিপুৱা 11মান বজাত মই দোকানত বহি আৰু গ্ৰাহক বেছি নাছিল। ৰাস্তাৰ সিপাৰৰ পৰা লাহে লাহে দোকানৰ কাষ চাপি অহা এগৰাকী মহিলা বগা শাৰী এখন পিন্ধিছে। তাইক বৰ ধুনীয়া যেন লাগিছিল। মূৰটো ঢাকি থোৱা পল্লু এটা, কিন্তু তাইৰ মুখত প্ৰতিফলিত হৈছিল এক অদ্ভুত শান্তি, যন্ত্ৰণা আৰু নিসংগতাৰ অনুভূতি। তাই দোকানৰ ভিতৰত সোমাই গ'ল। মই তাইৰ ফালে চাই থাকিলোঁ, কিন্তু তাই মোৰ ফালে চাবলৈ সাহস কৰা নাছিল। তাই ক'লে, প্লিজ মোক 1 কিলোগ্ৰাম চেনি, চাহপাতৰ পেকেট এটা আৰু চাবোন দিয়ক। মই ক'লো, হয়। 4টা বস্তু উলিয়াই কাউণ্টাৰত থৈ দিলোঁ। তাই মুখখন ভালকৈ চাওঁতে খুজিল। তাই আমাৰ ঘৰৰ বেলি 2 বছৰ আগতে তাইৰ বিয়া হয়, কিন্তু তাই এতিয়া বগা শাৰী এখন কিয় পিন্ধিছে? তাইৰ কপালত কোনো সেন্দুৰ নাছিল। মই সুধিলোঁ, এতিয়া আপুনি? তাই মোৰ ফালে চাই অলপ হাঁহিলে আৰু মই সুধিলোঁ, বগা শাৰী কিয় পিন্ধিছে? তেতিয়া তাই চকুলো বৈ আহিল। ভৈৰৱ, মই বিয়া হৈছোঁ 2 বছৰ আগতে গাঁৱত থাকিব আৰু ইয়াত থাকিব। এই কথা কোৱাৰ পিছত তাই চকুপানী মচি ক'লে, ক্ষমা কৰিবা, তোমাৰ কষ্ট কৰা সোঁৱৰাই দিব নালাগে। তাই ক'লে, তুমি কিয় দুখী? মোৰ বৰ বেয়া লাগিল। তাই সুধিলে, কিমান টকা হ'ব? মই ক'লো, হ'ব দিয়া, মই টকা নিবিচাৰোঁ। কিন্তু তাই মোৰ কথা নুশুনিলে। 100 টকা উলিয়াই মোৰ হাতত থৈ দিলে। তাৰ পিছত তাই বস্তু নিবলৈ ধৰিলে। মই মাত দিলোঁ, টকা নেলাগে, মই তোমাক কৈছোঁ, অন্ততঃ বাকী থকা টকাখিনি লোৱা। তাই হাঁহি এটা মাৰি বাকী থকা টকাখিনি লৈ গুচি গ'ল। সঁচা কথা ক'বলৈ গ'লে আমি একেখন স্কুলতে পঢ়ি 10মলৈকে একেটা ক্লাছতে একেলগে আছিলোঁ। মই তেতিয়াও তাইক বৰ ভাল পাইছিলোঁ। স্কুলৰ গোপনে তাইলৈ চাইছিলোঁ, কিন্তু সেই সময়ত মই বুজি পোৱা নাছিলোঁ যে এয়া প্ৰেম। 10ম শ্ৰেণীৰ পিছত আমি ভিন্ন কলেজলৈ গৈছিলোঁ আৰু তাৰ পিছত আমাৰ যোগাযোগ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলোঁ। তাৰ পিছত আজি তাইক প্ৰথম দেখা পাইছিলোঁ, কিন্তু তাইক দেখাৰ লগে লগে চিনি পালোঁ। এতিয়া তাই 2-3 দিনৰ মূৰে মূৰে মোৰ দোকানলৈ আহিবলৈ ধৰিলে। লাহে লাহে আমাৰ কথা-বতৰা বাঢ়ি আহিল। এদিন তাইক ক'লো, সেই বগা শাৰীখন পিন্ধিবলৈ তাত তোমাক দেখি মোৰ ভাল নালাগে। ইয়াৰ পিছত যেতিয়া তাই দোকানলৈ আহিবলৈ, তাই বগা শাৰীখন পিন্ধা বন্ধ কৰি বিভিন্ন ৰঙৰ শাৰী পিন্ধিবলৈ ধৰিলে। প্ৰতিবাৰে নতুন শাৰী এখন পিন্ধি তাই আগতকৈ বেছি ধুনীয়া দেখাই গ'ল। তাইৰ চুলিখিনি ক'লা আছিল আৰু কপালত মেহেন্দি ল'বলৈ ধৰিলে। সঁচা কথা ক'বলৈ গ'লে তাইৰ প্ৰতি মোৰ কিবা এটা অনুভৱ হ'বলৈ আৰম্ভ কৰিছিল। হয়তো মোৰ প্ৰতি তাইৰো একেই অনুভৱ হৈছিল। তাই কেইদিনমান দোকানলৈ নাহিল। গোটেই সপ্তাহ এটা পাৰ হৈ গ'ল আৰু মই বৰ অস্বস্তি অনুভৱ কৰিলোঁ। তাই অহালৈকে মোৰ এক অস্বস্তি অনুভৱ হৈছিল। মোৰ কামত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। মই বুজিলোঁ যে মই সঁচাকৈয়ে তাইৰ প্ৰেমত পৰিছোঁ। তাইৰ কথা-বতৰা ইমানেই মধুৰ আছিল আৰু তাইৰ মাতটো ইমানেই মন্ত্ৰমুগ্ধকৰ আছিল যে যিকোনো ব্যক্তিয়ে শুনি থাকিব পাৰিছিল। কিন্তু ভাগ্যই তাইৰ ওপৰত এটা নিষ্ঠুৰ কৌশল খেলিছিল। এসপ্তাহৰ পিছত তাই পুনৰ দোকানলৈ আহিল। মই লগে লগে সুধিলোঁ, হেৰা, ইমান দিন ক'ত আছিলা? তোমাৰ অবিহনে দোকানখন খালী খালী যেন লাগে। মই তেনেকৈ কোৱাৰ লগে লগে তাই আচৰিত হৈ মোৰ ফালে চাই হাঁহিলে। আমি গাঁৱলৈ গৈছিলোঁ, কিন্তু তুমি কিবা এটা অদ্ভুত কথা কৈছা। সঁচাকৈ মোৰ অবিহনে তোমাৰ আনন্দ লোৱা নাই? মই আচৰিত হৈ সোনকালে বিষয়টো উল্লেখ কৰি দিলোঁ। নাই, তেনেকুৱা একো নহয়, তাই আকস্মিকভাৱে মই ক'লো। কিন্তু মই অনুভৱ কৰিলোঁ যে তাই এতিয়া মোৰ হৃদয়ত ধৰি ৰখা ঠাইখন বুজি পাইছে। লাহে লাহে আমি প্ৰতিদিনে কথা পাতিবলৈ ধৰিলোঁ। এদিন ৰাতি 8 বজাত মই দোকানখন বন্ধ কৰি থাকোঁতে তাই সোমাই আহিল। তাইৰ গেলামালৰ বস্তু কিছুমান ল'ব লগা হ'ল। তাই মোক তুলি লৈ তললৈ নামি গৈছিল। তেতিয়া হঠাতে পচন্দৰ বৰষুণ দিবলৈ ধৰিলে। ইমান জোৰেৰে ঢালি দিছিল যে তাই আকৌ দৌৰি দোকানৰ ভিতৰলৈ সোমাই গ'ল। ঠিক তেতিয়া বিদ্যুৎ বন্ধ হৈ গ'ল আৰু ক'লা হৈ পৰিল। তাই অলপ ভয় খাইছিল। মই তাইক ক'লো, ভিতৰলৈ আহ, নহ'লে তিতি যাম। কিন্তু তাই ইতিমধ্যে সম্পূৰ্ণ দোকানৰ ভিতৰখনৰ পানী ইমানেই বেছি যে দোকানত পানী ঢালি ধৰিলোঁ। খৰধৰকৈ দুৱাৰখন বন্ধ কৰিলোঁ। ভিতৰত সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল। তাই মোৰ ফালে চাই আছিল যদিও সেই মুহূৰ্তত তাইৰ বিষয়ে মোৰ কোনো বেয়া চিন্তা নাছিল। ইমানেই আন্ধাৰ আছিল যে
আমি ইজনে সিজনক দেখা নাপালো। মই ভাবি আছিলো আমি ক'ত থিয় হৈ আছো। আমি দুয়োজনে ইজনে সিজনক মাৰিলো। স্থান বিচাৰি হাত ফুৰাই হঠাতে আমাৰ সংঘৰ্ষ। তাই পৰিবলৈ ওলাইছিল যদিও মই খৰধৰকৈ তাইৰ হাতখন ধৰি তাইক স্থিৰ কৰি দিলো। তাই ঠাণ্ডা তিতা হাতখন মোৰ হাতত আছিল আৰু সেই মুহূৰ্তত যেন সময় বন্ধ হৈ গ'ল। ঠিক তাতে সময়ৰ বাবে বিদ্যুৎ জ্বলি উঠে। তাৰ পোহৰত তাইৰ মুখত পৰি থকা পানী টোপালবোৰ হীৰাৰ দৰে জিলিকি উঠিল। সেই মুহূৰ্তখনৰ ভিতৰত আকৌ বিদ্যুৎ বন্ধ হৈ গ'ল। তাইৰ হাতখন আগফালে এৰি দি কাঠিৰ বাকচ চাকিটোত জ্বলাই দিলো। চাকি জ্বলাই দেখি পোহৰত বিয়পি পৰা পৰিৱেশটো এক অদ্ভুত উষ্ণতাই ভৰি পৰিল। এটা পোহৰত তাইৰ মুখখন সোণৰ মূৰ্তি যেন লাগিছিল। ক্ষন্তেক সময়ৰ বাবে তাইৰ মুখখন হাতত লৈ